Hello everyone. আজি পালেং পনীৰ বনাও হওক সকলোখিনি ৰেডিয়ে কৰি লৈছোঁ এয়া পালেংখিনি বইল কৰিম তাৰপিছত আইচত অলপ সময় ঠাণ্ডা কৰি আকৌ বইল কৰিম পিচিম তেলতে পিঁয়াজ আদা নহৰু সকলোখিনি দি দিছোঁ তাৰপিছত মছলাখিনি দিম আদা নহৰু দিছোঁ তাৰপিছতে এয়া পনীৰ মছলা জিৰা গুড়া আৰু এইটো ইলাচি পাউডাৰ এইখিনি পনীৰখিনি ভাজি আছোঁ ইয়াতে হালধি দিম আৰু পালেংখিনি দি দিছোঁ নিমখ দিছোঁ আপোনালোকে এনেকৈ খাই কোনে কোনে ভাল পায় জনাব মই আমাৰ পুতলা আৰু অভিয়ে বহুত ভাল পায় খাই এনেকৈ পুৰিৰ লগত লুচিৰ লগত এনেকৈ খাই বহুত ভাল পায় সেইকাৰণে বনালোঁ আলু ক্ৰীম আৰু বাটাৰ দি দিছোঁ ইয়াতে বাটাৰটো দিলে খাবলৈ এনেও ভাল লাগে টেষ্টি হয় জালুকৰ গুড়া অলপ দি দিছোঁ আমাৰ ৰেচিপি ৰেডি পালেং পনীৰ ৰেডি হৈ গ'ল খাবলৈ বহুত টেষ্টি হৈছে আজিলৈ বাই